তো বন্ধু বান্ধৱীসকল এইখন হ'ল মোৰ 2021 চনৰ আসাম পুলিচৰ ABUB ইণ্টাৰভিউ দিয়া কোৱালিফাইড পাৰফৰ্মেঞ্চ স্লিপ। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল মই 3200 মিটাৰ ৰানটো মই কমপ্লিট কৰিছোঁ 11 মিনিট 56 ছেকেণ্ডত। 11 মিনিট 56 ছেকেণ্ডত মই 3200 মিটাৰ দৌৰটো কিন্তু কমপ্লিট কৰিছোঁ। 11 মিনিট 56 ছেকেণ্ডত মই কিন্তু 3200 মিটাৰ দৌৰটো দৌৰিলোঁ। তাৰপিছত যেতিয়া মই 2022 চনত আসাম পুলিচৰ ABUB ইণ্টাৰভিউ দিলোঁ তেতিয়া কিন্তু ইয়াতে চাব পাৰিছে মোৰ এইখন হ'ল 2022 চনৰ আসাম পুলিচৰ ABUB ইণ্টাৰভিউ দিয়া কোৱালিফাইড পাৰফৰ্মেঞ্চ স্লিপ। ইয়াতে কিন্তু মই 11 মিনিট 47 ছেকেণ্ডত 3200 মিটাৰ ৰানটো কমপ্লিট কৰিছোঁ। 2022 চনত যোনটো আসাম পুলিচৰ ABUB ইণ্টাৰভিউ দিলোঁ তাতে মই 11 মিনিট 47 ছেকেণ্ডতে 3200 মিটাৰ ৰানটো কমপ্লিট কৰিলোঁ। তাৰপিছত যেতিয়া মই 2023 চনত অসম চৰকাৰৰ যোনটো খেল মহাৰণ পাতিছিলে তাতে যেতিয়া মই অংশগ্ৰহণ কৰিলোঁ সেই 800 মিটাৰ ৰেচটোত কিন্তু মই এইটো গ'ল্ড মেডেল কিন্তু লাভ কৰিবলৈ সক্ষম হওঁ। এইটো কিন্তু মই 2023 চনত অসম চৰকাৰৰ যোনটো খেল মহাৰণ পাতিছিলে তাতে কিন্তু মই এই গ'ল্ড মেডেলটো পাইছোঁ। 800 মিটাৰ দৌৰটো মই 2 মিনিটত কিন্তু কমপ্লিট কৰিছোঁ। তো মই কেনেকৈ দৌৰাৰ আগতে মই কি টিপছ লগাই দৌৰিছিলোঁ, কি প্ৰেক্টিছ কৰিছিলোঁ, সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক জনাম 2021 চনত ABUB ইণ্টাৰভিউ যেতিয়া দিলোঁ তাৰ আগতে মই কেনেকৈ প্ৰেক্টিছ কৰিছোঁ, বা 2022 চনত যোনটো ABUB অসম পুলিচৰ ABUB ইণ্টাৰভিউ দিলোঁ সেইটোত কেনেকৈ মই প্ৰেক্টিছ কৰিছোঁ, বা 2023 চনত যোনটো অসম চৰকাৰৰ খেল মহাৰণ পাতিছিলে তাতে যেতিয়া মই পাৰ্টিচিপেট কৰিছিলোঁ তাৰ আগতে মই কেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ, সম্পূৰ্ণ কথাখিনি আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল চাওক, এইবাৰ যোনসকল বন্ধু বান্ধৱীয়ে অসম পুলিচৰ ABUB ইণ্টাৰভিউ দিব সেইসকল বন্ধু বান্ধৱীৰ বাবে কিন্তু এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কাৰণ মই কেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ সেই প্ৰেক্টিছৰ টিপছটো যদি আপোনালোকে ফ'ল' কৰি যদি প্ৰেক্টিছ কৰে কেইদিনমান তাতেই কিন্তু আপোনালোকে কিন্তু অতি কম সময়ৰ ভিতৰত 3200 মিটাৰ ৰানটো কিন্তু কমপ্লিট কৰিব পাৰিব। তো চাওক বন্ধু বান্ধৱীসকল, মই যেতিয়া 2021 চনত অসম পুলিচৰ ABUB ইণ্টাৰভিউটো দিলোঁ তাৰ আগতে মই এনেকৈ দৌৰিছোঁ। ৰাতিপুৱা উঠি 5 কিলোমিটাৰ দৌৰিছোঁ লাহে লাহে, আৰু সন্ধিয়া দৌৰিছোঁ 5 কিলোমিটাৰ, সেইটো অলপমান জোৰকৈ স্পীড লগাই দৌৰিছোঁ। এনেকৈ সপ্তাহৰ কিন্তু 6 দিন দৌৰিছোঁ, মানে সোমবাৰৰ পৰা শনিবাৰলৈ মই দৌৰিছোঁ, আৰু সপ্তাহৰ এদিনকৈ মই জিৰণি লৈছোঁ। দেওবাৰৰ যোনটো দিন আছিলে সেই দেওবাৰৰ দিন কৰি কিন্তু মই জিৰণি লৈছিলোঁ। এনেকৈ কিন্তু মই 2 মাহ প্ৰেক্টিছ কৰিছোঁ। তাৰপিছত যেতিয়া মই ইণ্টাৰভিউটো দিব গ'লোঁ তাতে কিন্তু মই 11 মিনিট 56 ছেকেণ্ডত 3200 মিটাৰ ৰানটো কমপ্লিট কৰিলোঁ, আৰু সেইটো হ'ল মোৰ এইখন কোৱালিফাইড পাৰফৰ্মেঞ্চ স্লিপ। ইয়াতে কিন্তু চাব পাৰিছে 11 মিনিট 56 ছেকেণ্ডত কিন্তু মই 3200 মিটাৰ ৰানটো কমপ্লিট কৰিলোঁ। তাৰপিছত যেতিয়া মই 2022 চনত অসম পুলিচৰ ABUB ইণ্টাৰভিউটো দিলোঁ তাতে কিন্তু মই কি কৰিছোঁ, ইণ্টাৰভিউটো দিব যোৱাৰ আগতে মই দিনত 2 বাৰকৈ প্ৰেক্টিছ কৰিছোঁ। ঠিকে ৰাতিপুৱা সোনকালে উঠি আগৰ দৰে প্ৰেক্টিছটো কৰিলোঁ। ৰাতিপুৱা সোনকালে উঠি 5 কিলোমিটাৰ লাহে লাহে, আৰু সন্ধিয়াৰ সময়ত যোনটো প্ৰেক্টিছ কৰিছোঁ সেইটো অলপ স্পীড লগাই দৌৰিছোঁ। আৰু তাৰ মাজতে এইটো প্ৰেক্টিছ অলপমান বেলেগ কৰি দিলোঁ। তেতিয়া কি কৰিছোঁ, মানে দুপৰীয়া কেতিয়াবা দৌৰোঁ। তেতিয়া আগতে যেনেকৈ অকল ৰাতিপুৱা সোনকালে উঠি দৌৰিছোঁ আৰু সন্ধিয়া দৌৰিছোঁ, এইটো তেনে নকৰি মানে কি কৰিলোঁ, কেতিয়াবা ৰাতিপুৱা সোনকালে উঠি নদৌৰি দুপৰীয়া দৌৰিছোঁ। দুপৰীয়া 5 কিলোমিটাৰটো প্ৰেক্টিছ কৰিছোঁ। কাৰণ ইণ্টাৰভিউ যেতিয়া দিব যাব আপোনালোকে তেতিয়া কিন্তু আপোনালোকক ৰাতিপুৱা সোনকালে উঠি ইণ্টাৰভিউটো কিন্তু নহয়, মানে ইণ্টাৰভিউৰ দৌৰোতে কিন্তু দুপৰীয়া হৈ যায় বা আগবেলি হৈ যায়। কিন্তু তেতিয়া কিন্তু মানে ৰাতিপুৱা একেবাৰে সোনকালে উঠি 5 বজাতে কিন্তু দৌৰিব নিদিয়ে অসম পুলিচৰ ABUB ইণ্টাৰভিউত। তো অলপমান দেৰি হয়, তো ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰোঁতে বা মেডিকেল কৰোঁতে ইটা কৰোঁতে কিন্তু অলপ দেৰি হয়। দুপৰীয়াৰ সময়তে প্ৰায় দৌৰিব দিয়ে। সেইকাৰণে মই এইবাৰ মানে যোনটো 2022 চনত ABUB ইণ্টাৰভিউটো দিলোঁ তেতিয়া মই কি কৰিছোঁ, দুপৰীয়া প্ৰেক্টিছ কৰিছোঁ। কেতিয়াবা এনেকৈ মই প্ৰেক্টিছ কৰিছোঁ। মানে সপ্তাহত 6 দিন যেতিয়া প্ৰেক্টিছ কৰোঁ তেতিয়া মাজে এদিনকৈ মই দুপৰীয়া প্ৰেক্টিছ কৰোঁ। দুপৰীয়া 5 কিলোমিটাৰ দৌৰি দিওঁ। মানে মই সেইদিনাখন ৰাতিপুৱা সোনকালে উঠি নদৌৰি দুপৰীয়া দৌৰোঁ। এনেকৈ কিন্তু মই প্ৰেক্টিছটো কৰিছোঁ। এনেকৈ যেতিয়া মই 2 মাহ প্ৰেক্টিছ কৰিলোঁ তাৰপিছত যেতিয়া ইণ্টাৰভিউটো দিব গ'লোঁ তাতে কিন্তু 11 মিনিট 47 ছেকেণ্ডত মই দৌৰিব পাৰিলোঁ 3200 মিটাৰ দৌৰটো।
তাৰপিছত যেতিয়া 2023 চনত খেল মহৰণৰ বাবে প্ৰেক্টিছ কৰিলোঁ, খেল মহৰণৰ যোনটো অসম চৰকাৰৰ খেল মহৰণ পাতিলে 2023 চনত, তাতে 800 মিটাৰ ৰেচটো দৌৰিবৰ বাবে যেতিয়া মই প্ৰেক্টিছ কৰিলোঁ, সেইটো অলপমান বেলেগকৈ কৰিলোঁ। তেতিয়া মই কি কৰিলোঁ, যিহেতু 800 মিটাৰ দৌৰিব লাগে, তেতিয়া মই আৰু সেই প্ৰেক্টিছটো 5 কিলোমিটাৰ নকৰি ৰাতিপুৱা উঠি 3200 মিটাৰ দৌৰিলোঁ আৰু সন্ধিয়াৰ সময়ত 3200 মিটাৰ দৌৰিলোঁ। এই দুটা দৌৰ মই কেনেকৈ দৌৰিলোঁ, স্পীড লগাই দৌৰিলোঁ, সিমান বেছি স্পীড নহয়, অলপমান স্পীড লগাই। কিন্তু কেতিয়াবা মই কি কৰিছোঁ, দুপৰীয়া দৌৰিছোঁ, সেইটো মই স্পীড লগাই দৌৰিছোঁ আৰু সেইটো অকল 1 কিলোমিটাৰ দৌৰিছোঁ আৰু 1 কিলোমিটাৰকৈ দুপৰীয়া দৌৰিছোঁ, এনেকৈ কেতিয়াবা। এনেকৈ যেতিয়া মই প্ৰেক্টিছ কৰিলোঁ, কেইবাদিন প্ৰেক্টিছ কৰাৰ পিছতে কিন্তু মই 2 মিনিটৰ ভিতৰত 800 মিটাৰ দৌৰটো কিন্তু কমপ্লিট কৰিব পাৰিলোঁ আৰু এই গ'ল্ড মেডেলটো কিন্তু লাভ কৰিবলৈ সক্ষম হ'লোঁ। তো বন্ধু বান্ধৱীসকল চাওক, এইবাৰ যোনসকল বন্ধু বান্ধৱে অসম পুলিচৰ ABUV ইণ্টাৰভিউটো দিব, সেইসকল বন্ধু বান্ধৱে মোৰ দৰে প্ৰেক্টিছটো কৰক। ৰাতিপুৱা উঠি 5 কিলোমিটাৰ দৌৰক, সন্ধিয়াৰ সময়ত 5 কিলোমিটাৰ দৌৰক, লাহে এইটো দৌৰক, কিন্তু দুপৰীয়াৰ এবাৰকৈ কিন্তু প্ৰেক্টিছ কৰিবলৈ নাপাহৰিব। কেতিয়াবা সপ্তাহৰ 2 দিনকৈ বা 3 দিনকৈ দুপৰীয়া প্ৰেক্টিছ কৰক। তেতিয়াহ'লে কিন্তু আপোনালোকে তাতে গৈ ক্লান্ত নহ'ব। যেতিয়া আপোনাক দুপৰীয়া দৌৰিব দিব ইণ্টাৰভিউৰ দিনাখন, তেতিয়া ক্লান্ত হৈ নাযাব। তেতিয়া কিন্তু জোৰকৈ স্পীড লগাই দৌৰিব পাৰিব আৰু ভাল এটা নম্বৰ লৈ পাছ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।